নমস্কাৰ, আপুনি চাই আছে MPS ইউটিউব চেনেল। আপুনি সম্পূৰ্ণকৈ ইংৰাজী জানেনে? যদি জানে তেতিয়াহ'লে এই ভিডিঅ'টো চাই আপোনাৰ কামত নাহিব। যদি আপুনি ইংৰাজী নাজানে বা কমকৈ জানে তেতিয়াহ'লে আপুনি ভিডিঅ'টো শেষলৈ চাওক, কাৰণ মই আজি আপোনাক দেখুৱাম এটা এপ্লিকেশ্যন, যিটো এপ্লিকেশ্যনৰ দ্বাৰা আপুনি আপোনাৰ ফোনত অহা যিকোনো মেছেজ বা ইংৰাজীত লিখা ন'টিফিকেশ্যনবোৰৰ মিনিং মানে অৰ্থবোৰ 1 ছেকেণ্ডত জানিব পাৰিব। আহকচোন ভিডিঅ'টোৰ ফালে যাওঁ। আপুনি ফাৰ্ষ্ট গুগল প্লে ষ্টৰত যাব। যোৱাৰ পিছত আপুনি ইয়াত চাৰ্চ কৰিব স্নেপড্ৰেন্স, আৰু চাৰ্চ কৰাৰ লগে লগে ঠিক এনেকুৱা ধৰণৰ আইকন এটা আপুনি দেখা পাব। সেইটো এপ্লিকেশ্যন আপুনি আপোনাৰ ফোনত ইনষ্টল কৰি ল'ব। লোৱাৰ পিছত আপুনি এইটোক অপেন কৰিব। অপেন কৰাৰ লগে লগে ঠিক এনেকুৱা ধৰণে আহিব, আৰু আপুনি দেখিব ঠিক ওপৰৰ মাজৰ ফালে অফ বুলি লিখা আছে। এইটো আপুনি অন কৰি ল'ব। এইটো লোৱাৰ পিছত ইয়াত আপুনি আপোনাৰ ভাষাটো চুজ কৰি ল'ব, যিটো ভাষাত আপুনি কমফৰ্টেবল হয়। চিলেক্ট কৰাৰ পিছত আপুনি এইটো অন কৰিব। কৰি আপুনি হোম বাটনত ক্লিক কৰিব। তাৰপিছত যিকোনো ইংৰাজী মেছেজ, ধৰা মই লৈছোঁ এইটো মেছেজ। ইয়াৰ ওপৰত যদি আপুনি ছাইডৰ ফালে যিটো আইকন দেখা পাব, সেইটো যদি আনি ওপৰত থৈ দিয়া হয়, এনেকৈ ৰাখি দিয়া হয়, দিয়াৰ পিছত আপুনি যিটো ইংৰাজীত আছিল সেইটো আপোনাৰ ভাষাত আহি যাব। তো বহুত ভাল এপ্লিকেশ্যন হয় এইটো, আপুনি ইউজ কৰি চাওক। আৰু যদি এপ্লিকেশ্যনটো চলাব পৰা নাই বা কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক তলফালে কমেণ্ট কৰি দিব। লগতে যদি আপুনি ভাবে যে এইটো এপ্লিকেশ্যন আন কাৰোবাৰ কামত আহিব পাৰে, আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।